Hello friends, good morning. Aku tani tin beli swagotam janaisu mor YouTube channel loi. So haji ami joarate hate school hote thaki disu. Dhuniake ekhon school hote ami thaki disu. Baki keita olai gel aru pumpi hote beleg roomot thakse hostelot ami hate school hote thaki disu. Hita mane ami goi asu aru Jitendra aru Santosh da mane hate gol. Tahate mane 6:30 reporting time asil ekhini hot hate running kori ase. Amar se 7টা বজাৰ রিপোর্টিং টাইম আৰু 7:30 আমাৰ স্টার্ট হ'ব তো আমি এতিয়া ধুনাকে গৈ আছো এতিয়া মানে 6:25 হৈ গল আমি আৰামছে গৈ পাম বেছি দূৰ নহয় অলপ খোজ কালে আমি পাই যাম তো এতিয়া আমি আস্তে আস্তে কে ওলাই দিমহি আৰু পম্পিহতে আহি আছে আমি অলপ বাটতে ৰখি দিম তাহাতক আমি এতিয়া মানে খোজ কালে যাই আছো ধুনিয়াকে আৰু পম্পিহতে মানে পিছত আহিছে এতিয়া মানে টাইম হল জলদি যাব লাগে ধুনিয়াকে যোৱাৰ ৰাতি মানে জুবিনদা মানে প্ৰগ্ৰাম কৰি গল মানে আমি চাব নাপালো ৰাতি ধুনিয়াকে টোপনি মাৰিলো তো মানে কালি জুবিনদাক চালে মানে আমাৰ টোপনি অলপ ক্ষতি হলো সেইকাৰণে কালি জুবিনদাক দেখাব নোৱাৰিলো তো আজি আমি গৈ আছো আজি আৰু কোনোবা আহিব আজি গধূলি আৰু প্ৰগ্ৰাম আছে তো মানে কি হয় চাও আগত ৰানিং কৰিলো ধুনিয়াকে তাৰ পিছত দুখাইছো আৰু এতিয়া গৈ আছো আৰু অলপ সময়ৰ পিছতে আমি ধুনিয়াকে পাম চেণ্টাৰটো গৈ আছো দেই A few moments later. আমি এতিয়া ধুনিয়া লোকেশন আহি দিলো সেন্টারত 7:30 বাজিব আৰু 7:30 হল লগে স্টার্ট হ'ব আমাৰ 14 কিলোমিটাৰটো আৰু 5 কিলোমিটাৰটো আছে 7:30 আৰু বাকি 26 আৰু 52 কিলোমিটাৰ ৰানিং কৰি গল এতিয়া আমাৰ 14 কিলোমিটাৰ আহি আছে আৰু ধুনিয়াকে আতে মিউজিক বাজিছে দেই এইবিলাক Ladies and gentlemen, the 52-kilometer category started at 5:45 a.m. The 26-kilometer category started at 6:30 a.m. and we are just 20 minutes away from take it off for the run. Anyways, be warm once you start running. আৰু কিছু সময় পিছত ঠিক 7:30 কেটেগৰীটো এতিয়া হাজু হৈছে কাৰণে ধুনা এটা সং বাজা দিয়া হয় দুইটা কেটেগৰীতে ইয়াৰ আগত 5:45 বজাত 52 কিলোমিটাৰ কেটেগৰী আৰু 6:30 বজাত 26 কিলোমিটাৰ কেটেগৰী আৰম্ভ কৰা হৈছে ইতিমধ্যে মানে we have the highest number of participants in the 14-kilometer category. Sporting মানে অলপ গৰম লাগে উখিদাবা সেইকাৰণে নিজৰ গিন্দিতে মাৰছো so best wishes to all the participants for the 14-kilometer category আৰু কি গান লগাই দিছে মানে জোস মানে ওয়ার্ম আপ করতে পড়ছে দেই গান দিছে আৰু বেদান্ত দালে 52 ওয়েট কৰিব লাগিব অলপ A few moments later. Finally complete kilo 14 kilometer পুনে যাচ আহি পালো আৰু ভিডিওটো বনালো কৰিছো তো নাজানো কিমান বাস হয় 7 পজিশনত মান কৰিছো ফার্স্ট সেকেন্ড থার্ড পজিশন নাই মানে তো এই মেডেল পালো বহুত কষ্টকে লাগিও তো কাজিৰঙাত আহি তথাপি এটা সিলেক্ট কৰিছো কেনে লাগছে জিতেন্দ্ৰ 26টা কমপ্লিট কৰিল আৰু মানৱপাই দুখৰিছো এই মানৱপাই 14 কিলোমিটাৰ কমপ্লিট কৰিছে তো সব কেইটা মানে মেডেল সার্টিফিকেট দি আছে তো দুখাইছো আগলৈকে বহুত ভাগ লাগিছে অলপ ৰেষ্ট লইলো তো আৰু বাকি কেইটা আহি আছে তো বেদান্ত দাহঁতৰ এতিয়া 5 কিলোমিটাৰ ষ্টাৰ্ট হ'বহি আৰু জিতেন্দ্ৰ আহি আছে তো তাহাঁতক দুখাইছো অলপ তো বাকি এইবিলাক পাৰ্টিচিপেট কৰিছে আহি আছে তো দুখাইছো দেই পাৰণ ভাই আমাৰ কমপ্লিট কৰিলে তো মজা কেনেকুৱা লাগিলে মজা 14 কিলোমিটাৰ আমি 3টা মানে পাৰ্টিচিপেট কৰিলো আমার বেদান্তটা 5 কিলোমিটার ফার্স্ট পজিশন ললে কেনে লাগিলে আচ্ছা গাইস আজি মানে আজি বুম্বে বাদে 5 কিলোমিটার সলিড ফার্স্ট পজিশন ললে কেনে লাগিলে কইদক তো বঢ়িয়া সবে মানে বেদান্তটা আৰু বুম্বে 5 কিলোমিটার ফার্স্ট পজিশন ললে দুটাই তো ভাল লাগিলে জিতেন্দ্ৰ এতিয়া আমাৰ 52 কিলোমিটাৰ কমপ্লিট কৰিলে কিমান পজিশন আছে কৈ দিয়ে
তো আমাৰ জিতেন্দ্ৰ ছেকেণ্ড পজিশ্যন ল'লে কেনেকুৱা লাগিলে বহুত ভাল লাগিছে অঁ চব মানে পজিশ্যন আমাৰ লগত থকা এটা চব মানে পজিশ্যনত আছে মইহে মানে অলপ দূৰত আছোঁ তো তথাপি একো নাই নেক্সট টাইম সন্তোষ দাই 26 কিলোমিটাৰ থাৰ্ড পজিশ্যন ল'লে 5,000 টকাৰ এখন চেক A check of 5,000 and a trophy. A few moments later. আৰু এতিয়া ভাত খাব গৈছোঁ দেই ধুনীয়াকৈ এইবিলাক কুনি পাপৰ আৰু এইবিলাক চব্জি আৰু এইবিলাক গোল্লা খিচাৰি ধুনীয়াকৈ আমি খাই আছোঁ দেই আমাৰ দাদা ভাইটি বন্ধু অকল চব আমি বহি কিনে খাইছোঁ দেই কেনে টেষ্টি আৰু এইফালে চা দেই খোৱাত ব্যস্ত আৰু এইফালে এইফালে চবকেইটা আমি বহি লৈছোঁ দেই ৰাউণ্ডকে নিৰ্বি ধুনীয়াকৈ খাই লওঁ দেই আমি অকণমান আৰু বাহিৰত আহি দিলোঁ মানে কাজিৰঙাৰ ওচৰত আৰু 52 জিতেন্দ্ৰৰ মানে কমপ্লিট কৰিলে তো তাই ছেকেণ্ড পজিশ্যন পালে এতিয়া প্ৰাইজকেইটা বিতৰণ কৰা নাই মানে চববিলাকে মানে পাৰ্টিচিপেট কৰিব লাগে মানে আমাৰ কমপ্লিট কৰিব লাগিব তেতিয়াহে মানে প্ৰাইজকেইটা বিতৰণ কৰিব সিহঁতক তো আমি তাহাঁতক প্ৰাইজকেইটা বিতৰণ কৰা মানে আমি কাজিৰঙা চাব আহিছোঁ কাজিৰঙা আহি মানে এইটো চাওক গড় দেখা পাইছোঁ আমি এতিয়া এইটো মোবাইলত মানে স্পষ্টকৈ দেখা নাপায় এইটো গড় হয় এইটো সৰু সৰুকৈ দেখা পাইছে ন এইটো গড় হয় এতিয়া জিতেন্দ্ৰ দা আৰু মই তিনিটা আহিছোঁ এতিয়া গড় দেখা পাইছোঁ এতিয়া হৰিণ দেখা পাইছোঁ লোকেল হ'ল এই দুটা গড় আছে বগা বগাতে দেখা পাইছা গড় মই অলপ জুম কৰি দেখাইছোঁ এইটো গড় হয় এই দুটা গড় হয় এতিয়া মানে মই কাছত উঠি দিছোঁ দেই ধুনীয়াকৈ দেখুৱাই দিম মানে চবকেইটা মানে যিমানকেইটা এইখিনি ওচৰত আছে গড়কেইটা মানে চব দেখা পাইছোঁ গড় হৰিণ শহাপহু চব দেখা পাইছোঁ দেখুৱাই দিছোঁ দেই ওচৰতে দুটা গড় আছে এই দুটা হয় ওচৰতে গড় আছে বহুত ডাঙৰ হয় গড় দুটা ৱাও আৰে এইখন বিলখনত গোটেই গড় হৰিণ চববিলাক আছে মই যোনকো দেখিছোঁ এনে বগাকৈ দেখা পায় বহুত মোবাইলত চালে মানে ভালকৈ দেখা নাপায় হাতে আমি ধুনীয়াকৈ দেখা পাইছোঁ এতিয়া আজি মানে কাজিৰঙাত কিবা টাইম নাই আৰু নেক্সট টাইম আহিলে ভালকৈ সৰকি চাই যাম মানে ওচৰৰ পাৰে যিমানকেইটা দেখা পাইছোঁ এনেকুৱাকৈ চাইছোঁ আমি ধুনীয়াকৈ আমি এতিয়া ফাইনেলি চবকেইটা ওলাই দিলোঁ জিতেন্দ্ৰৰ প্ৰাইজকেইটা লৈ আৰু এতিয়া আমি ঘৰ যাই আছোঁ ধুনীয়াকৈ এতিয়া ট্ৰেইন ষ্টেচন যাব লাগিব আমি এতিয়া গৈ আছোঁ কালি ঘৰ গৈ পামগৈ তো আমি এটাকেইজন ল'লোঁ 5টা ৰহিলোঁ বাকী পম্পী আৰু এটা বান্ধৱী 2জন তাহাঁতে বাছত গুচি গ'ল আৰু আমি এতিয়া যাম ট্ৰেইনত ধুনীয়াকৈ তো যাইছোঁ আৰু এনেকাই A few moments later. ফাইনেলি এতিয়া ফৰকাটিং ষ্টেচন আহি দিলোঁ ধুনীয়াকৈ এতিয়া আমাৰ 8:30 ট্ৰেইন আছে গুৱাহাটী কালি গুৱাহাটী মৰ্ণিং যাই পাম ধুনীয়াকৈ আজি ট্ৰেইনত যাই লওঁ ধুনীয়াকৈ আমাৰ বিদ্যুৎ অকল এতিয়া মানে মোবাইল চাৰ্জ নাই এতিয়া মোবাইল চাৰ্জ দি আছোঁ আৰু ৰাতিটো ধুনীয়াকৈ টোপনি মাৰি যাব লাগিব তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰোঁ আজি ভিডিঅ'টো ইয়াতে ৰাখি দিছোঁ বাই বাই